মাতৃ হ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছো সকলো ভালে আছে। বহু অপেক্ষাৰ অন্তত আহিল এটা খুবেই ভাল খবৰ। এটি মৰম লগা কণমানিৰ পিতৃ-মাতৃ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। হয় বন্ধুসকল, আৰু কিছুদিনৰ পাছত হয়তো এনেকৈ এটি সুখৰ বাতৰি শুনিবলৈ পোৱা যাব। নিজৰ অভিনয়ৰ জৰিয়তে পৰিচয় স্থাপন কৰা অভিনেত্ৰীগৰাকী এতিয়া জীৱনৰ এক নতুন পৰ্যায়ত অৱতৰণ হৈছে। হয়তো নতুন বছৰৰ আৰম্ভণিতেই তেওঁৰ কোলাত এটি মৰম লগা কণমানি দেখি সকলোৰে হৃদয় গধুৰ হৈ উঠিব। অভিনেত্ৰীগৰাকীৰ কণমানিটিৰ নিষ্পাপ হাঁহিয়ে যেন পৃথিৱীক সজাব আৰু অভিনেত্ৰীগৰাকীলৈ আনিব এক সুখৰ সুৰভি। মাতৃ হোৱাৰ সুখ এনে এক অভিজ্ঞতা যি কেৱল অন্তৰৰ গভীৰতাৰে অনুভৱ কৰিব পাৰি। তেওঁৰ কোলাত কণমানিটিৰ হাঁহিয়ে যেন আকাশ পাতাল আনন্দৰ চেতনাৰ উজলি উঠিব। বহু বছৰ অভিনয় জগতৰ পৰা পৰিচিত হোৱা বৰষাৰাণী এতিয়া মাতৃস্নেহৰ এক পবিত্ৰ অনুভৱৰ দ্বাৰা নতুনকৈ পৰিচিত হ'ব, যি তেওঁৰ জীৱনলৈ এক নতুন পৰিচয় লৈ আনিব। শেষত অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া দিনবোৰ যাতে সুখৰ হওক, সেয়াই কামনা কৰিলো। ধন্যবাদ।